লাই শাকৰ লগতো আছে আমি আজি হোষ্টেলত থাকিলে মানে এনেকুৱাই হয় ন হেল্ল' গাইজ মই ঝৰ্ণা আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেলটোলৈ আৰু এই ভিডিঅ'টো হ'ব মোৰ ইউটিউব চেনেলটোত প্ৰথমটো ভিডিঅ' চ' আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব কিন্তু আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু এটা কথা যিহেতু এইটো মোৰ প্ৰথমটো ভিডিঅ' হয় তো ইয়াত মোৰ বহুত বেছি ভুল হৈছে বহুত কিবাকিবি ভুল হৈছে মই এডিটিঙত ভুল কৰিছোঁ কিবাকিবি আৰু মই কি পাৰফেক্ট কৰিব পাৰোঁ কেনেকৈ মই আৰু আগবাঢ়ি যাব পাৰোঁ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আমি আজি আইটি বাৰ্থডে পাৰ্টি খাবলৈ গৈ আছোঁ আৰু আজি কি হ'ল জানেনে আমি 11জনী ছোৱালী মানে যাবলৈ সময়ত ইমানেই দেৰি হৈছিলে টুকটুকে বিচাৰি নাপালোঁ এখন টুকটুকত 11জনী ছোৱালী উঠি গ'লোঁ আৰু এয়া চাওকচোন অৱস্থা আপোনালোকে অৱস্থা হ'ল একেখন টুকটুকতে এগাল কেনেকৈ নামিছোঁ এনেকুৱা যাব লাগিছে গোটেই ৰাস্তাটোত আমাক মানুহে ঘূৰি চাইছোঁ জানেনে তথাপিও এতিয়া আমি আহিছোঁ ক'লে আহিছোঁ গায়ত্ৰী আপাহঁতৰ ঘৰলৈ দুলীয়াজানতে আছে চব ওলা কি কাৰণে কোৱা আকৌ কেনেকৈ খালি আজি এইখিনি গাহৰি বইল বুলি ক'ব লাগিব ন তেল নাই দিয়া যেতিয়া বইল নহয় আৰু আৰু এইখিনি কি বনিব সেইখিনি বইল এইখিনি হেৰি লাই শাকৰ লগত এইখিনি দাইল এইখিনি লাই শাকৰ লগত লাই শাকৰ লগতো আছে খাই বৈ আমি আহিছোঁ মানে আহি আছোঁ এতিয়া লগৰকেইজনী সোমাইছে দোকানত আমি আহিছোঁ এতিয়া আমি ৰ'জ গাৰ্ডেনৰ ওচৰত আছোঁ ৰ'জ গাৰ্ডেনত আপোনাক দেখাম বাৰু ৰ'ব খাই মেলি মানে এনেকুৱা অৱস্থা হ'ল খোজকাঢ়িব নোৱাৰিছোঁ এতিয়া এইবাৰ কিন্তু খোজকাঢ়ি আহিছোঁ গাড়ী টুকটুকত নাহিলোঁ মানে লেপটপ নাপালোঁ পোৱা হ'লে আকৌ 11জনী টুকটুকত উঠি আহিলোহেঁতেন ৰ'জ গাৰ্ডেন এইখনে হয় ৰ'জ গাৰ্ডেন মানে কি ইয়াত অকল ৰ'জ নহয় চব ফুলে আছে সেইটো দেখিছোঁ ইমান ধুনীয়া ৰ'জ এটা ফুলি আছে আপোনালোকক এতিয়া মই দেখাব নোৱাৰিম বাৰু জুম কৰি কিন্তু বহুত ধুনীয়া হয় ফুলটো ডাঙৰ হয় আৰু আছে এইফালে পিংক কালাৰ পিংক আছে য়েল্ল' আছে তাৰপিছত হোৱাইট আছে হোৱাইটটো সেইটো তাৰপিছত আৰু সেইখিনি কি ফুল বুলি কয় জানো মই নামটো পাহৰিলোঁ এনেকৈ ইয়াতে বনাই থোৱা আছে জলপৰী এজনী বনাই থোৱা আছে চ' আজিৰ দিনটো ইমান বেছি ভাল লাগিলে মানে প্ৰায় লকডাউনৰ পাছৰ পৰা প্ৰায় বহুত মাহে হ'ল তাৰপিছতহে আমি লগৰখিনিৰ লগত এনেকৈ ফুৰিবলৈ ওলাই আহিছোঁ আজি বহুত এনজয় কৰিলোঁ ন কেনেকুৱা লাগিলে মানসী কেনেকুৱা লাগিলে মজা লাগিলে আজি গায়ত্ৰীয়ে বাৰ্থডে হৈ গ'ল বাৰু 17 নৱেম্বৰতে বাৰ্থডে হৈ গ'ল তো বহুত ভাল লাগিলে থেংক ইউ গায়ত্ৰী আৰু সেয়াই আৰু বহুত দিনৰ মূৰত ওলাই আহিলোঁ যে সেইটো কাৰণে বহুত বেছি ভাল লাগিলে হোষ্টেলত থাকিলে মানে এনেকুৱাই হয় ন ওলাবলৈ নাপায় ডিউটি থাকে ডিউটি মানে আমাৰ প্ৰফেশ্যনটোৰ কথা কৈছোঁ ডিউটি ক্লাছ কোনে বাৰু এনেকৈ সোমাই থাকে আমনি লাগে ন হোষ্টেলত কিমান থাকিব সদায়তো পঢ়া শুনা এইবিলাকৰ লগত মানে অকণমান ভাল লাগে ন এনেকৈ ফ্ৰীলি ওলাই মেলি আহিবলৈ পালে চ' আজি এক্সাম শেষ হৈছে কালি বহুত মানে আজি বহুত ভাল লাগিছে ওলাই আহিবলৈ পালোঁ আউটিং দিছে চ' আমি এতিয়া আহি পালোহি হোষ্টেল মানে 2 কিলোমিটাৰমান খোজকাঢ়িলোঁ নেকি তাৰপিছত পালোহি যাওঁ এতিয়া হোষ্টেলত আপোনালোকে ভিডিঅ'টো চাব দে এয়া ভিডিঅ'টোৰ শেষত মই কিছুমান ফটো লগাই দিছোঁ আজিৰ দিনটোতনো কি কৰিলোঁ কি খালোঁ সকলোবোৰ আছে প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে আৰু যদি ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত আৰু প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আকৌ আহিম মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ